everyone, welcome to my YouTube channel Nazli's Studies Worldলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত আন এটা ভিডিও পাৰ্ট লৈ আপোনালোকক আগত প্ৰস্তুত হৈছো। আপোনালোকে দেখিছে যেহেতু ভিডিওত আজি আমি ডিসকাস কৰিম about verb কাক কয় আমি তাৰ ওপৰত ডিসকাস কৰিম। ফাৰ্স্ট আমি তাৰ ডেফিনেশনটো চাম যে ভাৰ্বৰ ডেফিনেশনটো কি, ভাৰ্বনো কাক কয়। Word that express action যিটোৱে action বুজায়, action means what, কিবা এটা কাম কৰি থকা বুজায়, তাকে verb বোলা হয়, verb বুলি কোৱা হয়। তাৰ example, I wrote a letter to my friend, মই এখন চিঠি মোৰ বন্ধুলৈ লিখিছোঁ। ইয়াত যিটো লিখি থকাটো wrote, W-R-O-T, wrote, এইটো sentence past tenseত কোৱা হৈছে, সেইকাৰণে তাত আমি writer সলনি wrote ব্যৱহাৰ কৰিছোঁ। So এইটো এটা verb, যিহেতু এইটো এটা অ্যাকশন ওয়ার্ড হয়, কাম এটা কৰি থকা বুজাইছে, সো এইটো হ'ল ভাৰ্ব। সো এটা সেন্টেন্সত আমাৰ চাব লাগিব যে অ্যাকশন ওয়ার্ড কোনটো, কিবা এটা কৰি থকা কোনটো ওয়ার্ডে বুজাইছে, সেই ওয়ার্ডটোকে ভাৰ্ব বুলি কোৱা হয়। আনাদাৰ সেন্টেন্স চাওক, the children are playing, ল'ৰা ছোৱালীবোৰে খেলিছে, কি কৰিছে, খেলিছে, প্লেইং। সো প্লেইংটো কি হয়, ভাৰ্ব হয়। এই আৰটো এটা ভাৰ্ব হয়, কিন্তু কি ভাৰ্ব হয় আমি যেতিয়া নেক্সট ক্লাস কৰিম তাত আমি বুজাম যে এই আৰটো কি হয়, নেক্সট পাৰ্টত গম পোৱা যাব বা লেটাৰত আমি ডিসকাস কৰি পাম। এতিয়া চাওক, ভাৰ্ব ক্যান বি ডিভাইডেড ইনটু দিস ক্যাটেগরি। তো ভাৰ্বটো আকৌ ডিভাইড কৰা হৈছে তিনটা ক্যাটেগরিত ডিভাইড কৰা হৈছে। প্ৰথমটো হ'ল প্ৰিন্সিপাল এণ্ড অক্সিলাৰি দেই, প্ৰিন্সিপাল আৰু অক্সিলাৰি। প্ৰিন্সিপাল মানে হ'ল মেইন ভাৰ্ব, অক্সিলাৰি মানে হ'ল বি ভাৰ্ব। নেক্সট ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ ভাৰ্ব। আকৌ নেক্সট ফিনিট এণ্ড নন ফিনিট ভাৰ্ব। এতিয়া আমি ডিসকাস কৰিম যে প্ৰিন্সিপাল ভাৰ্বনো কাক কয়, অক্সিলাৰি ভাৰ্বনো কাক কয়। লেটাৰত আমি বাকিখিনিও ডিসকাস কৰিম। এতিয়া চাওক, প্ৰিন্সিপাল ভাৰ্ব কাক কয়। প্ৰিন্সিপাল ভাৰ্ব, প্ৰিন্সিপাল ভাৰ্ব অৰ মেইন ভাৰ্ব, মানে মেইন এটা সেন্টেন্সত যিটো মেইন ভাৰ্ব, কিবা এটা কাম কৰি আছে, সেই মেইন ভাৰ্বটোকে প্ৰিন্সিপাল ভাৰ্ব বুলি কোৱা হয়, যিটো অকলশৰীয়াকৈ থাকে। ভাৰ্বছ ক্যান ষ্টেণ্ড এলন, অকলশৰীয়াকৈ থাকিব পাৰে, তাত ছাপৰ্টিভ কোনো ভাৰ্ব নালাগে। সো তাকে প্ৰিন্সিপাল ভাৰ্ব বুলি কয়। ইয়াৰ উদাহৰণ চোৱা, এক্সাম্পল, হি ৰট এ লেটাৰ, তেওঁ এখন চিঠি লিখিছে। এতিয়া এইটো হিটো কি হয়, ছাবজেক্ট হয়, ছাবজেক্টৰ পাছতে কি লাগি গ'ল, ভাৰ্ব, মানে ৰটটো কি হয়, ভাৰ্ব। এই লেটাৰ, এই ৰটটোৱে অকলশৰীয়াকৈ আছে, ষ্টেণ্ড এলন। সো এইটো প্ৰিন্সিপাল ভাৰ্ব। নেক্সট, সি এৰাইভ এট 9 PM। সো এই এৰাইভটো কি হয়, এৰাইভটো হ'ল তোমাৰ প্ৰিন্সিপাল ভাৰ্ব, মেইন ভাৰ্ব হয়। সো নেক্সট কাম টু নেক্সট পইণ্ট, অক্সিলাৰি ভাৰ্ব। যিহেতু আমি পঢ়িছোঁ যে প্ৰিন্সিপাল এণ্ড অক্সিলাৰি ভাৰ্ব কাক কয়। তো প্ৰিন্সিপাল ভাৰ্ব মানে হ'ল মেইন ভাৰ্ব, আৰু অক্সিলাৰি ভাৰ্ব মানে দিছ ভাৰ্ব কেনট ষ্টেণ্ড এলং, এই ভাৰ্বটোৱে কেতিয়াও অকলশৰীয়াকৈ থাকিব নোৱাৰে। অক্সিলাৰি ভাৰ্বক আমি হেল্পিং ভাৰ্ব বুলিও কওঁ বা বি ভাৰ্ব বুলিও কওঁ। তাৰ এক্সাম্পল, দ্য ডগ ইজ বাৰ্কিং, এই দ্য ডগ ইজ, ইয়াত যদি আমি বাৰ্কিংটো যদি ঢাকি দিওঁ তেতিয়া কি হয়, আমাৰ সেন্টেন্সটো পুৰা নহ'ব। সো এই ইজটো কেতিয়াও অকলশৰীয়াকৈ থাকিব নোৱাৰে। সো এই বাৰ্ক মানে গম পাইছে নহয়, ডগ ইজ বাৰ্কিং, তাৰমানে কুকুৰে ভুকি আছে। সো এই বাৰ্ক যিটো ভাৰ্ব, এইটো প্ৰিন্সিপাল ভাৰ্ব হয়। ইয়াৰ আগত আমাৰ অক্সিলাৰি ভাৰ্বটো ব্যৱহাৰ হৈছে। ই অকলশৰীয়াকৈ থাকিব নোৱাৰে, অক্সিলাৰি ভাৰ্বৰ লগত সদায় মেইন ভাৰ্ব থাকিব লাগিব। ঠিক একেদৰে, দ্য বয়জ আৰ স্লিপিং, ল'ৰা ছোৱালীয়ে বয়জখিনিয়ে কি কৰিছে, শুই আছে। সো আৰটো কি হয়, অক্সিলাৰি ভাৰ্ব হয়, আৰু ই অকলশৰীয়াকৈ থাকিব নোৱাৰে, ইয়াক হেল্প কৰি আছে কোনে, মেইন ভাৰ্বে হেল্প কৰিছে, স্লিপিঙে হেল্প কৰিছে। সো অক্সিলাৰি ভাৰ্বছ আৰ অফ টু কাইণ্ডছ। এতিয়া অক্সিলাৰি ভাৰ্বছ আকৌ দুটা কাইণ্ডৰ আছে, এটা হ'ল প্ৰাইমেৰী অক্সিলাৰি, আনটো হ'ল মডেল অক্সিলাৰি। এতিয়া ষ্টুডেণ্টছ, আমি ডিসকাস কৰিম এখন টেবুল। চোৱা, হিয়াৰ ইজ দ্য ফলোয়িং টেবুল, এখন টেবুল আমি ডিসকাস কৰিম। এই টেবুলখন ভাল ধৰণে তোমালোকে চোৱা। ইয়াত প্ৰাইমেৰী অক্সিলাৰি কৈছে, প্ৰাইমেৰী অক্সিলাৰি তাৰমানে তোমাৰ প্ৰাইমেৰী অক্সিলাৰিত কি আছে চোৱা, বি আছে, ডু আছে, হেভ আছে। এতিয়া প্ৰাইমেৰী অক্সিলাৰি তাত বি যদি হয়, বি মিন্স বি ভাৰ্ব। যদি প্ৰেজেণ্ট টেন্সত বি ভাৰ্বৰ কথা কয় তেতিয়াহ'লে তোমাৰ এম ইজ আৰ, মানে ইজ এম আৰ, এইকেইটা আমাৰ প্ৰাইমেৰী অক্সিলাৰি বি ভাৰ্ব হয়। ঠিক একেদৰে বি ভাৰ্বৰ প্ৰাইমেৰী অক্সিলাৰি যদি পাষ্ট টেন্সত আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰিম।
ইয়াতে মই তোমালোকক আন এটা কথা বুজাই দিছোঁ যে এই প্ৰেজেণ্ট টেন্সত ইজ এম আৰ যে ব্যৱহাৰ হৈছে বি ভাৰ্বত তাত চোৱা ইজ ক'ত ব্যৱহাৰ হয় এম ক'ত ব্যৱহাৰ হয় আৰু আৰ ক'ত ব্যৱহাৰ হয় আমাৰ যেতিয়া নাউনটো ছিংগুলাৰ হৈ থাকিব ছিংগুলাৰ মিন্স এটা অকল এটা যেতিয়া নাউন থাকিব তেতিয়া আমাৰ তাত কি হয় আমাৰ ইজ ব্যৱহাৰ কৰা হয় যদি প্লুৰেল হয় তেতিয়াহ'লে আৰ প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত আৰু আই লগত এম আই লগত সদায় এম ব্যৱহাৰ হয় প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত ঠিক একেদৰে যদি আমি পাষ্ট টেন্সৰ কথা কওঁ তেতিয়াহ'লে ছিংগুলাৰ হ'লে আমি ৱাজ ব্যৱহাৰ কৰিম আৰু প্লুৰেল হ'লে আমি ৱেৰ ব্যৱহাৰ কৰিম একেদৰে যদি আমি প্ৰাইমেৰী অক্সিলাৰী ডু ভাৰ্বটো আমি চাওঁ তেতিয়া ডু আমি প্ৰেজেণ্ট টেন্সত ডু বা ডাজ ব্যৱহাৰ কৰিম আৰু পাষ্ট টেন্সত তোমাৰ ছিংগুলাৰ হওক বা প্লুৰেল হওক আমি ডিডে ব্যৱহাৰ কৰিম ডু আৰু ডাজ কিহত ব্যৱহাৰ হয় আমি ছেকেণ্ড ক্লাছত আমি বুজাই দিম চ' নেক্সট চোৱা হেভ ভাৰ্বৰ ক্ষেত্ৰত চোৱা তোমাৰ প্ৰেজেণ্ট টেন্সত হেজ বা হেভ ব্যৱহাৰ হয় আৰু পাষ্ট টেন্সত তোমাৰ হেড ব্যৱহাৰ হয় হেড মানে তোমাৰ ছিংগুলাৰ আৰু প্লুৰেলৰ কোনো কথা নাই পাষ্ট টেন্সত আমি হেডে ব্যৱহাৰ কৰোঁ কিন্তু প্ৰেজেণ্ট টেন্সত আমাৰ যেতিয়া নাউনটো ছিংগুলাৰ থাকে তেতিয়া আমি হেজ ব্যৱহাৰ কৰোঁ আৰু প্লুৰেল থাকিলে আমি হেভ ব্যৱহাৰ কৰোঁ চ' আজি মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ফাৰ্ডাৰ যিখিনি তোমালোকক জানিব লাগে আগন্তুক যিখিনি জানিবলগীয়া ভাৰ্বৰ বিষয়ে যদি আপোনালোকৰ ভিডিঅ'সমূহ মোৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল আৰু প্লিজ শ্বেয়াৰ কৰিব যাতে মই মটিভেশ্যন পাওঁ আৰু ভিডিঅ'সমূহ আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ থেংক ইউ